UPPL long live! UPPL जिंदाबाद! UPPL जिंदाबाद! UPPL जिंदाबाद! UPPL long live! কখন হবে আপোনালোকে যিসকলক সম্বৰ্ধনা জনোৱা হৈছে তেখেতসকলক যোৱাৰ কাৰণে অনুৰোধ জনাইছো। তামোলপুৰ আঞ্চলিক কমিটিৰ আক্ৰাছো, পশ্চিম বৰলিয়াপাৰ ভিলেজ কমিটি, এক্স আৰ্মি এছ'চিয়েশ্যন তামোলপুৰ, কৃষ্ণগুৰু সেৱা আশ্ৰম তামোলপুৰ, মিস্ত্ৰী দলৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি মাননীয় শ্ৰীযুত ভদ্ৰৰাম ৰাভা আমাৰ মাজত উপস্থিত আছে। তেখেতক নিজৰ চিনাকি দিবলৈ অনুৰোধ জনাইছো। UPPLৰ উপসভাপতি মাননীয় শ্ৰীযুত ধীৰেন্দ্ৰ চৌধুৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতক নিজৰ চিনাকি দিবলৈ অনুৰোধ জনাইছো। আমার तामुलपुराव सिबिनां रायजोफोर बे समाव बाहागो लानो हानाय साफ्रोमनोबो आङो गोसो गोरबोनि अननाय आरो सिबिनायखौ बावहरबाय आरो दिनै बे हाबाफारियाव बाहागो लाफैनानै हाबाफारिखौ जाफुंसार होनायनि थाखाय आङो साबायखर बावबाय। सनमान गोनां रायजोफोर निमाहा बिबाय, बारा गोबाव सम गैथ'वा, साननैसो उनाव समा एभेलेबेल जागोन। आङो सानदोंमोन 4 बाजियाव सहैबाबो जागोन गुवाहाटीयाव, नाथाय 3 बाजियाव सहैथारनांगौ मोनसे हाबाफारि नुजाफिनदों। दा बे हिसाबै एसे गुसुं समनि गेजेराव आङो थांनो सानदों, नाथाय जोंहा आलासि दङ, बिथांमोना बिबुंथि लाखिगोन। जोङो सोलायनायनि थाखाय मोनसे राजखान्थि खामानि मावदोंमोन। পৰিৱৰ্তনৰ স্লোগান লৈ আমি ৰাজনীতিত আহিছিলোঁ আৰু আজি পৰিৱৰ্তন আহিছে। পৰিৱৰ্তন আহিছেনে? চবৰে আহিছে পৰিৱৰ্তন। পৰিৱৰ্তন আহিব লাগিব। পৰিৱৰ্তন মানসিকতাক আহিব লাগিব। প্ৰথমতে মানুহৰ এই মানসিকতা পৰিৱৰ্তন আহিলে সব পৰিৱৰ্তন হৈ যাব। আমি ইলেকশ্যনত কৈছিলোঁ পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ, আৰু আজি আমি ক'ব বিচাৰিছোঁ সবৰে লগত বিকাশৰ পথত, সব জাতি জনগোষ্ঠী লৈ বিকাশৰ পথত আমি আগবাঢ়ি যাম। গতিকে বিভিন্নজনে বিভিন্ন কথা ক'লে, যোৱা দশকৰ পৰা দশক ধৰি এই ভাল এই বেয়া, এইটো কি, কিন্তু আজি এইবিলাক সব অৱসান ঘটাই আপোনালোকে দেখিবলৈ পাইছে কি UPPL, BJP আৰু GSP সন্মিলিত হৈ এটা নতুন চৰকাৰ বনাইছে। আৰু এই যে GSP, BJP, UPPL সন্মিলিত চৰকাৰ, এইটোতে এটা ডাঙৰ মেছেজ আছে কি আমি সকলো জাতি জনগোষ্ঠী দল সংগঠনক আঁকোৱালি লৈ সুস্থিৰতাৰ মাজেৰে এটা সুস্থ সমাজ গঢ়িবলৈ আমি আগবাঢ়ি আহিছোঁ। আমাৰ চিন্তাত, আমাৰ দৃষ্টিত কোনো জাতি ভেদাভেদ নাই, সমাজ ভেদাভেদ নাই, ধৰ্ম ভেদাভেদ নাই। সকলোৱে দুবেলা দুমুঠি খাই ভালকে জীয়াই থাকিব পাৰিব লাগিব। তো সেইকাৰণে আপোনালোকে সহযোগ কৰক, আমি আপোনালোকক সেৱা কৰিম। আমি ইয়াত নেতৃত্ব দিবলৈ অহা নাই, আমি সেৱা কৰিবলৈ আহিছোঁ। সেইদিনা শপত গ্ৰহণৰ পিছত আমাৰ যিটো ছেক্ৰেটাৰিয়েট আছে তাত আমি মিটিং কৰিছোঁ, আৰু মই বিষয়াসকলক আহ্বান কৰিছোঁ, যোৱা সময়ত যি হ'ল এই সময়ত আমি ৰাইজৰ স্বাৰ্থত কাম কৰিব লাগিব। BTC ছেক্ৰেটাৰিয়েটখন 35 লাখ মানুহৰ কাৰণে দিনে নিশা কাম কৰিব লাগিব। যদি কোনোবা ৰাইজক সেৱা কৰিবলৈ মন আছে তেখেতে ভালকে সেৱা কৰক। যদি কোনোবা সেৱা কৰিবলৈ মন নাই, মিছামিছি জাগা দখল কৰিব নালাগে, সি বিদায় লওক।
সেইকাৰণে এতিয়া সময় আহিছে ঘুষ খোৱাবিলাক কৰাপ্টেডবিলাক আৰু ইয়াতে মূৰ দাঙি উঠিব নোৱাৰিব। ৰাজনীতি চলিব বা নচলিব, গৰীব দুখীয়া মানুহ যদি কোনোবা ঠগাই খাবলৈ আৰু বিচাৰিছে সি আৰু বিদায় লোৱাই ভাল। সেইকাৰণে ৰাইজ আপোনালোকে আশীৰ্বাদ কৰক। আজি আমি চবে একত্ৰিত হৈছোঁ, কাম কৰিবলৈ ওলাই আহিছোঁ আৰু আপোনালোক আমি চবে মিলি আৰু সেই প্ৰশাসন যিটো BTR প্ৰশাসন, BTC প্ৰশাসন, সেইটো আমি ৰাইজৰ মাজলৈ আনিব বিচাৰিছোঁ। সেইকাৰণে মই নিৰ্বাচনৰ সময়তে কৈছিলোঁ কি 3 দিন অফিচত বহিব, 3 দিন চব বিষয়ে ৰাইজৰ মাজে মাজে ঘূৰিব লাগিব। ময়ো ঘূৰিম, চবেই ঘূৰিব, EM GM চব ঘূৰিব লাগিব, কাৰণ তাত অফিচত বহি আৰু ৰাজনীতি কৰি থাকিলে নহ'ব। তো সেইকাৰণে ৰাইজ আজি দীঘলীয়া কথা নকওঁ। যিসকলে আমাক ভোট দিলে মই ধন্যবাদ জনাইছোঁ, যিসকলে ভোট নিদিলে তেখেতসকলকো ধন্যবাদ জনাইছোঁ। কাৰণ গণতন্ত্ৰত দুইটাৰে অধিকাৰ আছে, ভোট দিয়াৰো অধিকাৰ আছে, নিদাৰো অধিকাৰ আছে। কিন্তু কোনোবা দিছে কোনোবা নিদিছে এইটো আমি পাহৰি গৈছোঁ। এতিয়া 35 লাখ জনসাধাৰণৰ এটা পৰিয়াল এই BTRত আমি। গতিকে কোনোবা BPF কোনোবা কিবা আছিলে এইবিলাক আপোনালোকে পাহৰি যাওক। মই আমাৰ দলৰ মানুহবিলাকক পাহৰি যাওক। ইয়াত কোনো দলাদলি নহয়। এইটো টাৰ্গেটটো হৈছে আমাৰ সমাজৰ সবচে গৰীব আৰু দুখীয়া শ্ৰেণীৰ মানুহ, অসহায় মানুহবিলাকক আমি সহায় কৰিব লাগে, এটা সুস্থ সমাজ গঢ়িব লাগে। শিক্ষা দীক্ষা সকলো আগবাঢ়ি যাব লাগিব। অহা পৰহিৰ পৰা কোকৰাঝাৰত আমি অফিচত কৰিম। 1 সপ্তাহ পিছৰ পৰাই সকলো জনগোষ্ঠীক আমি অফিচিয়েলি মাতি কোকৰাঝাৰত আলোচনা কৰিম কোন জনগোষ্ঠীৰ কি সমস্যা আছে, আৰু যিটো পাৰোঁ আমি কাউন্সিল লেভেলত সলভ কৰিম, যিটো নোৱাৰে আমি অসম চৰকাৰক ফৰৱাৰ্ড কৰিম, আৰু যিটো অসম চৰকাৰে নোৱাৰে কেন্দ্ৰীয় চৰকাৰক ফৰৱাৰ্ড কৰিম। আৰু আমাৰ এইখন চৰকাৰত অসম চৰকাৰৰ সম্পূৰ্ণ সহযোগ আছে আৰু দিল্লীৰ চৰকাৰৰ সম্পূৰ্ণ আশীৰ্বাদ আছে। তো সেইকাৰণে এইখন চৰকাৰ ৰাইজৰ চৰকাৰ আৰু ৰাইজৰ কাৰণে কাম কৰিব পাৰিব। ধন্যবাদ। মই মোৰ জন্ম জেগাত মই আজি আহিছোঁ আৰু ৰাইজে সম্বৰ্ধনা জনাইছে। এটা ভাল অনুভৱ, দায়িত্বটো পালন কৰাটো ৰাইজে বিচাৰিছে আৰু মই ৰাইজৰ আজি সম্বৰ্ধনা গ্ৰহণ কৰিছোঁ আৰু ৰাইজক মানে প্ৰতিশ্ৰুতি দিছোঁ কি পৰিৱৰ্তনৰ কাৰণে কাম কৰিম। সকলো জাতি জনগোষ্ঠী একেলগে আগুৱাই লৈ যোৱাৰ কাৰণে আমাৰ চৰকাৰীভাৱে যিখিনি কাম কৰিব লাগে সেই সকলো কামখিনি কৰিম। ইমানুৱেল মুছাহাৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। গভৰ্নেন্স ভাল এটা শাসন কৰিব লাগে য'ত নেকি সকলো ৰাইজৰ লাভান্বিত হ'ব। दिनै गयबारि समष्टिनि रायजो राजाफ्रा BTRनि मानगोनां चिफ प्रमद बर' बिथांखौ दिनै तामुलपुरनि घग्रा सकआव गाजा गोमजायै बरायदों। बे हाबाफारियाव आंबो लोगोसे नुजाफैदों। दिनै रायजो राजाफोरखौ जोङो साबायखर बावदों। मानो होननानै बुङोबा जोंनि हांख्रायनाय बायदि, एबसुनि हांख्रायनाय बायदि, UPPL हानजानि हांख्रायनाय बायदि रायजो राजाफ्रा भट होदोंमोन। बिनिखायनो जों दिनै बिथांमोनखौ साबायखर बावदों। बे जायगायाव फैनानै जोङो आसा खालामदों BTRनि जे गोरोबथा, बे गोरोबथानि गासैबो दफाफ्रा एबार मावफुंजागोन, मावफुंनायाव बियो गोरलै जासिगोन। मानो होननानै बुङोबा मानिजाथाव प्रमद बर' बिथाङा जायहा एबसुनि आफादगिरिमोन, BTR सुक्तिनि सागानगिरि, NDP प्रग्रेसिभनि आफादगिरि गबिन्द बसुमतारी, जायहा दिनै बिथाङाबो डिपुटि चिफ जाहैबाय। प्रमद बर' आरो गबिन्द बसुमतारीनि दैदेननायाव जि सरकार, बे सरकारनि गेजेरजों BTR गोरोबथानि जि दफाफोर, बे दफाफोरखौ मावफुंनायाव एबार जोंनि थाखाय गोरलै जासिगोन। बिनिखायनो आङो रायजो राजाफोरखौ खावलायनो गोसो जादों। बे समाव रायजो राजाफ्रा UPPL सरकारनि खौ बिश्वासाव लानांगौ, UPPL सरकारखौ मदद खालामनांगौ, जाहाथे बे ओनसोलाव गोजोन मोनसे थासारि लाबोनायनि गेजेरजों गासैबो जौगाखांनायनि खामानि मावनो हायो आरो एकर्डनि जे दफाफोर, बे दफाफोरखौ रायजो राजानि मददजों जेन' मावफुंनो हायो। बिनि थाखाय आं दुलाराय बर' फरायसा आफादनिफ्राय नोंथांमोननि गेजेरजों रायजो राजाफोरखौ आं बे समाव खावलायहरदों। बिरोधि बेरेखा हान्जाया गोबां खोथाखौनो बुंगोन। बिथांमोना दासिमावबो क्लेम खालामबाय थानायखौ जोङो मिडियानि गेजेरजों नुदों जे सरकारखौ जोंनो दाफिनगोन खम समनि गेजेराव। दिनै रावबो बेबायदि बुङाखै। UPPL हान्जानि फ्राय देरहालांनाय 12सा MCLAफ्रा बा गुबुन हान्जा BJP बा GSPनि रावबो देरहाबोनाय बिजाथिफ्रा बेबायदि रोखोमै बुङाखै जे जोंखौ लिलि हटेलाव जोबथेनानै दोनदों, जोंनि गोसोबायदि जायाखै बा जों बे हान्जाफोरजों थाया होननानै
रावबो अजद दिखाङाखै दिनै माखासे आब्रुथिनि थाखाय बिथांमोनजों ज' सावरायलायनानै माखासे खामानिखौ लानो गोनां जानायनि थाखाय बिथांमोनखौ सानसे साननैनि थाखाय लिलि हटेलाव ज' दोननानै सावरायलायनाय खालामबाय थानाय जादों आरो दिनै जिहेतु नोंथांमोनाबो नुबाय जे दहाय फुङाव दानि डिपुटि चिफ गबिन्द बसुमतारीजों लोगोसे दाख्लै अथ टेकिं लानाय जायफोर इएमफोर बिथांमोना दिनैहाय माने बिटिसि सेक्रेटारियेटआव थांनानै गावसिनि हाबा हुखाखौ बिथांमोना मावहैजेनबाय बिनिखायनो जाय बिरोधी हान्जाफ्रा बेबायदि बुंबाय थादों जे जबरदस्तिसो बिथांमोना देरहानाय बिजाथिफोरखौ लानानै लिलि हटेलाव दोननानै सरकार दादों होननाया बेयो नंखाय बेयाव जेबो बिथा गैया।